নাজিৰাত ৫জন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ মুকলি কৰিছে অনলাইন শ্বপিং ব্যৱস্থা। অনলাইন শ্বপিং ব্যৱস্থাত এতিয়া উপলব্ধ হ'ব ভিন্ন থলুৱা সামগ্ৰী আৰু স্বাৱলম্বিতাৰ পথ হিচাপে এক অনলাইন শ্বপিং ব্যৱস্থা কৰিছে নাজিৰাৰ কৃষ্ণজ্যোতি চেতিয়া, শ্যামলজ্যোতি গগৈ, শৰৎ গগৈ, উজ্জ্বল গগৈ, ধ্ৰুৱজ্যোতি কলিতা নামৰ যুৱককেইজনে। অসমী হাট নামৰ এটি অনলাইন ৱেবছাইটৰ আজি শুভ উদ্বোধন কৰা হয়। নাজিৰাত ৪জনকৈ যুৱকে আৰম্ভ কৰিছে অনলাইন শ্বপিং প্ৰক্ৰিয়া আৰু এই অনলাইন শ্বপিং প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে আৰম্ভ কৰিছে এতিয়া স্বাৱলম্বী হোৱাৰ এক ব্যৱসায়। কিদৰে অনলাইন শ্বপিঙৰ জৰিয়তে তেওঁলোকে আৰম্ভ কৰিছে ব্যৱসায় আমি পোনপ্ৰথমে তেওঁলোকৰ মুখেৰে জানিব বিচাৰিম। হয়, আচলতে আপোনালোকে অনলাইন শ্বপিং প্ৰক্ৰিয়াত হয়, আমি এটা সপোন দেখিছিলোঁ যে অসমত অসমীয়াৰ আধিপত্যৰ বা অসমীয়া বজাৰ দখল কৰা এটা প্ৰক্ৰিয়াৰ আৰু সেই সূত্ৰে আমি অসমীয়াৰ এটা ৱেবছাইট গঠন কৰিছিলোঁ। আমি কেইজনমান ডেকা লগ লাগি বন্ধু আমাৰ ৱেবছাইটৰ নাম ৰাখিছোঁ অসমীহাট.in। আমাৰ ইয়াত উপলব্ধ আছে বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰী। আপোনালোকে ইয়াত পাব বাঁহ বেতৰ পৰা আৰম্ভ কৰি মাছৰ পোনা, দৈ চিৰাৰ পৰা আৰম্ভ কৰি